Yes, this is our river, Brahmaputra. আৰু এইখন নদীক আমি সকলোৱে হাঁহি হাঁহি পেলাই লেতেৰা কৰি পেলাইছোঁ, কিন্তু কোনে চাফা কৰিছে চাওঁ বলক। Hey guys, this is Mithun. This is Neshim and welcome back to our YouTube channel NSM World. So আজি আহিছোঁ আমি ইয়াতে বোলে কিবা হৈ আছে কাইট ফেষ্টিভেল। একচুৱেলি তো কাইট ফেষ্টিভেল হিচাপে আমি অহা নাই, আমি আহিছিলোঁ ইয়াতে প্ৰেংক কৰিব, কাৰণ এইটো জেগাখিনি আছিল আমাৰ, হয় নহয়? হয়, কিন্তু আমাৰ আছিল এইখিনি মাটি চাটি চব আমাৰ আছিল। তো কাৰ পাৰ্মিশ্যন দি কিনে ইয়াতে কাইট ফেষ্টিভেল পাতি আছে আমি সুধিম। যদি এইখিনি জেগা যে আমাৰ হয়, সেইখিনি যদি সিটোৰ ভিডিঅ' চাব ইচ্ছা আছে, লিংক ইন দ্য ডেছক্ৰিপশ্যন দিয়া আছে, চাই লওক। এই মাটিখিনি আমি কিনা আছে একচুৱেলি, আৰু কিনা মাটিত ইহঁতে কাইট ফেষ্টিভেল পাতিছে। চ' লেটছ টক উইথ দেম, কি কয় ইহঁতে। আৰু কাইট ফেষ্টিভেল কি কি আছে সেইবিলাকত দেখাওঁ, তো ভিডিঅ'টো চাই থাকক লাষ্টত। ঠিক আছে। And now we reached at Sila Noi, the festival of riverbanks, the Kite Festival. গাইজ, এইটো ল'ৰা তাৰমানে আমাৰ আগতে ভিডিঅ' চাইছিল, আমাক ভাল পায়, এইটো আমাৰ কাৰণে ৰেড বুল লৈছে। আমাৰ যোনটো এইটো চেনেল আছে গুৱাহাটী প্ৰেংক, এইটো চেনেল আমাৰ আগতে বহুত চাইছিলোঁ, আমাক ভাল পায়, দেখা পাই কিনে আমাৰ ৰেড বুল কিনি লৈছিল। আৰু ইয়াত এইবোৰ মানুহে পেলোৱা মৰম, খাদ্য আৰু আস্থা, মানে প্লাষ্টিক, জাবৰ, ৱৰ্কশ্বিপ কৰাৰ পিছত পেলোৱা সামগ্ৰী আৰু আমাৰ চবৰে জ্ঞানসমূহ, এই সকলো ধৰণৰ ৱেষ্ট মেটেৰিয়েলবোৰ কাইট ফেষ্টিভেলৰ ভলেণ্টিয়াৰ্ছবোৰে চাফা কৰি এইবোৰ ৰিচাইকেল বা ভালকৈ ডিকম্প'জ কৰা যায়। তাৰে এটি বিশেষ প্ৰচেষ্টা লৈ এই কাইট ফেষ্টিভেল উদযাপন কৰা হয়, আৰু লগতে এটা মেছেজ দিয়ে যাতে আমাৰ এডুকেটেড ব্ৰেইনছবোৰত, ৰিভাৰ বেংকছবোৰত যিকোনো ৱেষ্ট মেটেৰিয়েল পেলোৱাৰ আগত অলপ ভালকৈ ভাবি চিন্তি লয়। এইটো হ'ল আপোনাৰ কাইট ফেষ্টিভেল। ইয়াতে মানে আমাক চৰকাৰৰ ফালৰ পৰা অলপ কি বুলি কয়, এইটো ভিডিঅ' এটা বনাবৰ কাৰণে মানে আমাক মাতিছিলে। তহঁতে মেইন আৰু এৰে মানে মই বেলেগৰ ফটো উঠাই পাৰা, তহঁতে ডাইৰেক্ট জেগানে দখল কৰা জেগা কিয়? মানে কি আমি ইয়াতে প্ৰেংক কৰিছিলোঁ না, মাটিখিনি আমাৰ আছিল, ইয়াতে মনে মনে কাইট ফেষ্টিভেল পাতিছিল, সেইকাৰণে আমি চাৰ্ভে কৰিব আহিছোঁ কোনে কি কেনে কি কৰিব। বাহ 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 বাহ, বিচাৰি আছোঁ, বিচাৰি। আপোনালোকে আহক, চবে চাবলৈ আহক, মজা মজা। 30 টকা টিকেট, মোক 40 টকাতে সোমাই দিম। চাবলৈ হ'ব না, আজি লাষ্ট হয়, আজি চাব আহিলা না। আজি ৰাতি আমাৰ ভিডিঅ'টো আজি ৰাতি আপলোড দিম, কালি ভিডিঅ' আপলোড দিম আমাৰ ভিডিঅ'। মানে কি চৰকাৰৰ ফালৰ পৰা মোক মডেল হিচাপত মাতিছে, তাক কেমেৰামেন হিচাপত মাতিছে। এইটো মই মানে মডেল হা বস্তু চাম, মানে কি মোক মানে মাতিছে ব্লেক মডেল, আৰু এইজনক মাতিছে মানে কেমেৰামেন। চা, হাই বলটো দাদা, হাই বলটো, এইটো কেমেৰামেন আৰু মই হ'ল ব্লেক মডেল। তো আমি দুটা মিলি এটা ফিল্ম এটা বনাই আছোঁ। তো ফিল্মটো চাই আছে আপোনালোকে, ফিল্ম আৰু I know we
বি ৰোল বয় ইউটিউব চেনেলটো আপোনালোকে লিংক ইন দ্য ডিছক্ৰিপশ্যন দিয়া আছে যাই কেনে চাব চাই পেলাই আকৌ তাৰ ভিডিঅ' চাই আমাৰখিনি এৰি নিদিব কিন্তু আমাৰখিনিও চাব কি ক এইটোৱে কথা চাব চ' একদম আল্টিমেট লাগিব এতিয়া আল্টিমেট পৰিৱেশ চলি আছে ইয়াতে তো এই ড্ৰোনৰ যোনটো মালিক আছে মিটু তো মিটু একদম এক্সক্লুচিভ ড্ৰোন উৰাই একদম যোনটো কণ্টেক্ট কৰা আমি মিটুৰ নাম্বাৰ দি দিম কি ড্ৰোন মেন বুলি নাম্বাৰ দি দিম